हेलो एवरीवन मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো চিকেন পকৰা। ভিডিওটো চাই যদি ভাল লাগে তেন্তে লাইক কমেন্ট এন্ড শেয়ার কৰি দিব। বলকচোন ভিডিওটো আৰম্ভ কৰো। এয়া নহৰু আদা পেষ্ট দিছো আধা চামুচ, ধনিয়া গুৰি দিছো 1 চামুচ আৰু জিৰা গুৰি দিছো 1 চামুচ। জলকীয়া গুৰি দিছো 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ দিছো আৰু নেমু টেঙাৰ ৰস দিছো। আপোনালোকে ভিনেগাৰো দিব পাৰে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লম। এতিয়া এইখিনি মই আধা ঘণ্টামান ঢাকি থৈ দিম। এতিয়া এটা মই ডিম দিছো, বেসন দিছো 3 চামুচ। আপোনালোকে এটো নিজৰ পৰিমাণ অনুসৰি দিব। আৰু কৰ্ণফ্লাৱাৰ দিছো 2 চামুচ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম। অলপো মই পানী নিদিওঁ। এতিয়া মই তেল গৰম হ'ব দিছো। এয়া তেল গৰম হৈ গ'ল। এতিয়া মই এডোখৰকে দি দিছো আৰু ফাৰ্ষ্টতে মই গেছটো হাই ফ্লেমতে ৰাখিছো। चाहे कहीं से चलूं कुछ पे आके तेरे सिवा 5 মিনিট সময় পিছত মই গেছটো মিডিয়াম ফ্লেম কৰি ললো আৰু এতিয়া মই লৰাই দিছো। ৰঙচুৱা হোৱালৈকে এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব। এইখিনি হৈ গৈছে। এতিয়া এইখিনি নমাই দিম। पतझड़ के मौसम में भी रंगी चनारों जैसी झमके सन्नाटों में तू बिना के तारों जैसी चंदा भी एया मोर चिकेन पकड़ा रेडी হৈ গ'ল। ভিডিওটো চাই কেনেকুৱা পালে তলত কমেন্ট কৰি জনাব।